Hello guys, good morning and welcome back to my YouTube channel. দুদিন হৈ গ'ল ব্লগ দিব পৰা নাই আৰু এতিয়া 5টা বজাত উঠি আহিছোঁ। তাৰ চকুকেইটা বহুত ডাঙৰ ডাঙৰ হৈ আছে দেখিছে। তো কাম কৰি আছিলোঁ আৰু এতিয়াও কামলৈ গৈ আছোঁ। আজিৰ ব্লগটোত মই দেখুৱাম কিনো কাম কৰোঁ, কি কাম কৰিছোঁ। কাম কৰাক লৈ পেলাই আজি এটা ব্লগ বনাই দিওঁ বুলি ভাবিছোঁ। এতিয়া গৈ আছোঁ কামলৈ আৰু বলক সকলোখিনি দেখুৱাই আছোঁ। আপোনালোকৰো ভাল লাগিব। ভিডিঅ'টো চাই আজি আপোনালোকৰো ভাল লাগিব। তো গাইছ বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো গাইছ ৰাতিপুৱা ভোক লাগি গ'ল, কিবা এটা খাই লওঁগৈ বলক। খাই লৈ পেলাই মই যাম কামলৈ। তো নাখাওঁ বুলি ভাবিছিলোঁ কিন্তু এতিয়া খাই লওঁ, ভোক লাগিছে। তো গতিকে পৰঠা বা কিবা এটা খাই লওঁগৈ। খাই লোৱাৰ পাছত মই আপোনালোকক কামৰ জেগাখিনি ভালকৈ দেখুৱাই দিম কি কাম কৰি আছোঁ। আৰু মাইকৰ অলপ আৱাজ শুনি আছে চাগে, সেই তালৈকে গৈ আছোঁ এতিয়া। তো গাইছ বলক মই দেখুৱাই আছোঁ। এতিয়া পুৰি দুটা খাই লওঁ, খাই লৈ আকৌ কামলৈ যাওঁ। খাই বৈ হৈ গ'ল, আকৌ গৈ আছোঁ এতিয়া কামলৈ। তো চাই থাকক ভিডিঅ'টো। তো গাইছ মই কামৰ জেগাৰ ওচৰ পালোহি, আপোনালোকে ভিডিঅ'টো চাই থাকক। দেখুৱাই আছোঁ মই কি কাম কৰোঁ। আৰু ইয়াত ইমান মাইকৰ আৱাজ হৈ আছে, ঘৰত গৈ ভইচ অভাৰ দিব লাগিব কিন্তু, নহ'লে আপোনালোকে একো শব্দই শুনা নাপাব মোৰ ইয়াত। ওপৰত আপোনালোকে যিকেইটা মাইক দেখিছে সেইকেইটা আমি যোৱাকালি লগাইছিলোঁ। টোটেল 6টা মাইক আছে ইয়াত। আৰু এয়া আহি পাই গ'লোঁ কামৰ জেগাৰ পৰিৱেশটো আপোনালোকে অলপ চাই লওক। গেট এইখন। এতিয়া মই আহিয়ে এই জেনেৰেটৰটোৰ কানেকশ্যন দিলোঁ। তাৰপাছতে আৰু এটা জেনেৰেটৰ আগত আছিলে, সেই জেনেৰেটৰটো গোটেই ৰাতি চলাৰ কাৰণে এতিয়া বৰ্তমানে ৰেষ্ট দিছোঁ। আৰু আগৰ জেনেৰেটৰটো মই আপোনালোকক এতিয়া দেখুৱাব গৈ আছোঁ। তো গাইছ ব'লক। তো এইটোৱে হ'ল গোটেই ৰাতি চলা জেনেৰেটৰটো। আৰু এতিয়া আমি নামঘৰৰ গেটেৰে মূল নামঘৰটোলৈ প্ৰৱেশ কৰিম। তো গাইছ ভিডিঅ'টো চাই থাকক। আপোনালোকে যে এই যিকেইটা মেচিন দেখি আছে, এই মেচিনকেইটাই চোৱা চিতা কৰাৰ দায়িত্বত আছিলোঁ মই বৰ্তমানে। তো আজিৰ দিনটো ইয়াতে থাকিব লাগিব। আপোনালোকে ভিডিঅ'টো চাই থাকক। আৰু এতিয়া বৰ্তমানে ৰাতিপুৱা 5টা বাজিছে কাৰণে ইমান এটা ভকত আপোনালোকে ইয়াত দেখা নাই, কিন্তু অলপ পাছলৈ বহুতখিনি ভকত হ'ব আৰু মই আপোনালোকক ভিডিঅ'ৰ জৰিয়তে দেখুৱাই থাকিম। আৰু যিকেইজনে পাঠ পঢ়ি আছে তেওঁলোকক মই আপোনালোকক দেখুৱাই দি আছোঁ। এইকেইজনে হ'ল পাঠক কেইজন। তো ফ্ৰণ্টৰ পৰা মই অলপ পাছত আপোনালোকক ভালকৈ ভিডিঅ' কৰি দেখুৱাই আছোঁ। এতিয়া বৰ্তমানে বেক চাইডৰ পৰা এনেই অলপ ভিডিঅ' কৰি লৈছোঁ। তো ভিডিঅ'টো আপোনালোকে চাই থাকক। মই ফ্ৰণ্টৰ পৰা দেখুৱাব গৈ আছোঁ এতিয়া। মই এতিয়া আপোনালোকক সন্মুখৰ পৰা দেখুৱাই আছোঁ। আৰু এই ভাগৱত পাঠ 3 দিন হৈছিলে, মই আপোনালোকক ক'বলৈ পাহৰিয়ে আছিলোঁ। আৰু এতিয়া আপোনালোকে কিছু সময় ভাগৱত পাঠ উপভোগ কৰক। তুমি মাত্ৰ যত কহি ৰাম শুনি ফুলি তাক ধৰ্ম ফলপদ কৰিয়া উচ্ছাদ অদয় সাৰ এতিয়া টাইম হৈ গ'ল প্ৰায় 11টা আৰু লাহে লাহে ভকতৰ ভিৰ হ'বলৈ ধৰিছে। তো গাইছ মই আপোনালোকক দেখুৱাই আছোঁ ভকতসকলক।